নমস্কাৰ সহজাকল চেনেলটোলৈ স্বাগতম জনাই মই আজি বনাম নাৰিকল আৰু নৰসিংহ পাতৰ চাটনি পটককে হয় তাৰ কাৰণে মই লৈছো নাৰিকল অলপ লৈছো কাটি টুকুৰা টুকুৰকে নৰসিংহ পাত লৈছো কেটামান নহৰু আদা আৰু কেঁচা জলকীয়া এতিয়া এই গুটেখিনি মই মিক্সিত দি আদাখিনি টুকুৰা টুকুৰকে কাটি এইখিনি মই মিক্সিত দি দিছো আৰু তাতে অকমান নিমখ দি দিছো জোখমতে দি পেলাই মিক্সিত অকমান তাতে পানী দিম মই অকমান পানী দিছো দি পেলাই এইখিনি মই ধুনীয়াকৈ পেষ্ট বনাই ললো ধুনীয়াকৈ চাটনি হৈ গ'ল আৰু এই চাটনিখিনি পটককে হৈ যায় চাটনিখিনি খাবৰ কাৰণে বহুত ভাল হয় এতিয়া মই তাৰ কাৰণে আকৌ এখন কেৰাহীত অকমান মিঠাতেল লৈ মিঠাতেলখিনি অকমান গৰম হ'বলৈ দিছো আৰু তাতে মই শুকান জলকীয়া দিছো শুকান জলকীয়াখিনি অকমান ভাজি লৈছো মৰমৰীয়াকৈ তাতেও অকমান মই গোটা ধনিয়া গুটি দিছো মই গোটা আৰু সৰিয়হ কেইটামান দিছো আৰু নৰসিংহ পাত অকমান দি এইখিনি অকমান ভাজি লৈছো ভাজি লৈ ধুনীয়াকৈ ভজা হৈ গৈছে এইখিনি মই এতিয়া ইয়াত চাটনিখিনি উলিয়াই থোৱা চাটনিখিনি তৰকা লগাই দিছো দেখিছে কেনেকৈ চাটনিখিনি হৈ গৈছে ধুনীয়াকৈ হৈ গৈছে এনে ধৰণৰ আৰু ভিডিঅ' চাই থাকিবৰ কাৰণে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ